হেল্ল' ফ্ৰেণ্ডছ, আজি মই এটা ভ্লগ আৰম্ভ কৰিছোঁ। এইখিনি ফুল, বাৰীত ফুলা ফুল, বিহু আহিছে গতিকে ফুলিছে। এইবিলাক ফুল নতুন নতুনকৈ কপৌ ফুল ফুলিছে, আপোনালোকক দেখুৱাইছোঁ। তাৰ লগতে এইখিনি আৰু ফুল ফুলি আছিলে, আগতেও দেখুৱাইছিলোঁ। আৰু কিছুমান এইবিলাক ইমপ্ৰেশ্যন আছে, কালাৰ এইখিনিও দেখুৱাইছিলোঁ। বাকী মই দেখুৱাই যাম। এইখন এখন বাৰী, ইয়াত ৰঙালাও খেতি কৰা হৈছে আৰু লগতে ইফালে দেউতাই মাটি হেৰি কৰি আছে, কোৰ মাৰি আছে। আৰু এয়া মই ৰাতি জেচমিন ফুল পাত তুলিছিলোঁ ফটো মই। আৰু লগতে আছিলে খানা বনাইছিলোঁ, বহুত খানা 30-40টা মানুহৰ কাৰণে এয়া চিকেন বনাই আছে। আৰু ইফালে আছিলে বিলাহী, মাছ, ভাত, দালি এইবিলাক। গতিকে বেছি ভিডিঅ' মই কৰিবলৈ নোৱাৰিলোঁ, তথাপিতো যিমান পাৰোঁ আপোনালোকক দেখুৱাইছোঁ। চাব, আশা কৰিছোঁ ভাল পাব। কালাৰটো বজা ওলাইছে এতিয়া। এইজনী আমাৰ বিহু নিজে নিজে খেলি আছে, কি কৰিব, যি মন যায় তাকে কৰি থাকে তাই। গতিকে ভাবিলোঁ তাইকো অকণমান দেখুৱাই দিওঁ। তাই নিজে নিজে যি মন যায় তাকে